আইতা এটা সাধু কোৱাচোন সাধুটো শুনি বৰ ভাল লাগিলে আৰুনো কি ক'ম মই পাহৰিয়ে গ'লোঁ বুঢ়ী হ'লোঁ নহয় আইতা সেই যে বান্দৰ আৰু শিয়ালৰ কলখোৱা সাধুটো সেইটোকে কোৱাচোন আইতা সেই তেজীমলা নে কি সাধুটো কওকচোন ঠিক আছে বাৰু প্ৰথমতে তেজীমলাটোকে কওঁ তাৰ পাছত কিন্তু বান্দৰ আৰু শিয়ালৰ কলখোৱা সাধুটো ক'বই লাগিব আইতা ঠিক আছে শুন ক'ম বাৰু দেই এতিয়া তেজীমলাটোকে শুনা এজন সাউদৰ দুগৰাকী পত্নী আছিলে বৰজনী মাত্ৰ ছোৱালী এজনী তাইৰ নামটো তেজীমলা মাক সৰুতে ঢুকালে মাহীমাকে তাইক পেটে পেটে ভাল নাপাইছিল কিন্তু তেজীমলা সাউদৰ বৰ মৰমৰ আছিল জীৱ জগত ৰাম 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 মায়া সজমা আশয় ঘুমতি যায় খা খা বুলি কৈছো নহয় নিজে খা তোক ভাত খুৱাবলৈ মোক এইখন ঘৰলৈ আনিছে এনে সদাগৰৰ জীয়েকজনী মই খুৱাই দিলেহে খাব পাৰে খা বুলি কৈছো নহয় খা এইজনীচোন আমাৰ চিট পখিলি পিতাই তেজীমলা আছেনে আছে আই তাইক মাকে ভাত খাবলৈ দিছে ঐ তই ভাত খাবলৈ ৰৈ থাকিলি যে তেজ খাতি তই মোৰ ভাত তেজ খাবলৈ আহিলি ভাতো মই খুৱাই দিলেহে হয় খা খা বুলি কৈছো নহয় খা তেজীমলা আই তেজীমলা যা এতিয়া বাপেৰে মাতিছে নহয় দিনৰ দিনটো খেলি থাকগৈ আৰু শুন বাপেৰৰ আগত গৈ এই সেমেকা চকুকেইটা দেখুৱাই নাথাকিবিগৈ মৰিয়াই মাৰিম আই তুমি পিছে ভাত খালানে নাই খালো পিতাই হোৱা তোমাৰ খেলা লগৰী পাই গ'লহি আহা আই তুমি ভাত খালানে খালো পিতাই আজি কি খালি বাহকি কালি দৰে কিন্তু অন্যায় কৰিলে নহব তুমি বৰ অন্যায় কৰা মই অন্যায় নকওঁ পাই আজি অন্যায় কৰিলে মই কিন্তু পিতাইক কৈ দিম পিতাই তোমাক খং কৰিব নহয়নে পিতাই তেজীমলা হাৰিলে অন্যায় কৰা বুলি কয় মোকো জিকিবলৈ দিবলৈ কোৱাচোন পিতাই তোন আকৌ আমাৰ তেজীমলাকো জিকিবলৈ দিবা আকৌ আহক ভাত দিছো খাই লখি মই খাবলৈ যাওঁ তোমালোক দুইজনীয়ে মিলাপ্ৰীতিয়ে খেলি থাকিবা দেই ব'লা হকি খেলোঁগৈ ব'লা কালি খেলা খেলটোকে খেলিম দেই তেজীমলা কি হ'ল তোৰ অকলে অকলে মন মাৰি বহি আছ যে মাহীয়াই কিবা ক'লে নেকি নাই একো কোৱা নাই পিতাই আইলৈহে বৰকৈ মনত পৰিছে মোৰ আই বাৰু দেখাত কেনেকুৱা আছিল তেনেকৈনো কিয় কৈছ তেজীমলা মই জানো তোৰ লগত নাই আৰু মাহীয়াইচোন আছেই তই এনেকৈ মন মাৰি থাকিলে
মই বৰ দুখ পাওঁ আই। তেজীমলা হোৱা আমাৰ তেজীমলাৰ মন ভাল কৰিবলৈ লগৰী পাই গ'লহি। তেজীমলা, তুমি যাম বুলি যোৱা নাই কিয়? ৰৈ আমনি লাগিলে। নোযোৱা দেখি মই আহিলোঁ। মই যাম বুলি ভাবিছিলোঁৱে। তুমি আহিলা, ভালেই কৰিলা। যাবলৈ লগ এটা হ'ব। পিছে মালতীহঁত আহিলনে নাই? নাজানো দেই মই আহিনে নাহে। আইহঁত দুইজনী মোৰ কাষলৈ আহাচোন। আজিৰ পৰা তোমালোক দুয়োজনীকে সখী বন্ধাই দিলোঁ। বিপদে আপদে সুখে দুখে ইজনীয়ে সিজনী ছাঁটোৰ দৰে থাকিবা। আজিৰ পৰা তোমালোক দুয়োজনী সখী হ'লা। এতিয়া যোৱা, দুয়ো খেলাগৈ। মই দুই এখন কাম কৰি লওঁ। পিতাই, আমি যাওঁ দেই এতিয়া। যোৱা আইহঁত, বহু দেৰি নকৰিবা, সোনকালে ঘূৰি আহিবা। হ'ব পিতাই। সখী, ধনবৰৰ ঘৰত ডাল ভৰি আম লাগি আছে। খাওঁগে ব'লা। নাই দেই, মই নাযাওঁ। ধনবৰৰ হাতত ধৰা পৰিবলৈ হ'লে পিতাই আগত লগাই দিব। মানে আজি আমাৰ খেলাই নহ'ব। সখী, তুমিও যে বৰ ভয়াতুৰ। প্ৰথমতে খোৱা, তাৰ পিছত খেলা। ৰ'বা, দীঘল বাঁহ এডাল লৈ যাওঁ। আম পাৰিবলৈ ভাল হ'ব। সখীৰো যে আৰু কামবোৰ। ঘৰত ইমানবোৰ আম আছে, লোকক জগৰ লগাইহে ভাল পায়। ধনবৰে নেদেখিলেই হয় আৰু দেই। কাৰ যে কিমান চকুৱে আমজোপালে, হেৰৌ বাৰীৰ ভিতৰৰ আমজোপায়ো শান্তি নোপোৱা হ'ল আৰু। যাওঁ, পানী এটুপিকে খাই আহোঁগৈ। হেৰা, পানী এটুপিকে দি আহোঁ। কিহৰ শব্দ এইটো? মানুহটো আহিলে যে নাইকিয়া হয়। এইটো বান্দৰ নে কি? হেৰা, গৈছো ৰবা। দেখিছানে এইজনী আমাৰ ভদিয়ামৰ জীয়েক চিত পখিলি। গোটেই আমজোপা শেষ কৰি পেলালে। তোক মই আজি আম খুৱাই আছো। সখী, ৰবা, বহুত দৌৰিলোঁ। ধনবৰ ক'ৰবাতে থাকিলে। লোৱা এইটো আম। দুটাহে নিব পাৰিলোঁ। ধনবৰে তোমাক দেখিলে নেকি সখী? নাই দেখা। এতিয়া আমি ইয়াতে ধৰা খেলোঁ আহা। নেখেলোঁ সখী, মই নেখেলোঁ। মোৰ বৰ ভাগৰ লাগিছে। তেন্তে তুমি মোক ধৰিব নোৱাৰো বুলি কোৱা। হয় নি? চাওঁচোন বাৰু মই তোমাক ধৰিব পাৰোঁ নে নোৱাৰোঁ। ধৰিমেই তোমাক আজি।
পাৰিলো নে সখী? পাৰিলা সখী। বহু বেলি হ'ল সখী, ঘৰলৈ যাওঁ ব'লা। পিতাই ঘৰলৈ সোনকালে যাবলৈ কৈছে। যোৱা, ময়ো যাওঁ। সখী তেজীমলা, কোৱা সখী। কাইলৈ নদীৰ পাৰলৈ সোনকালে আহিবা। ঠিক আছে, পিছে বগীজামু আনিবলৈ নাপাহৰিবা। এতিয়া যাওঁ দেই, তুমিও যোৱা। দেউতা ঈশ্বৰ, অ' দেউতা ঈশ্বৰ। উফ। অ' ধনীৰাম, আহিলা? অ' দেউতা। আহা আহা, বহাহি। কোৱাচোন এতিয়া গণক বাপুৱে কি দিহা দিলে? গণক বাপুৱে বনিজলৈ যাত্ৰাৰ বাবে পৰহিলৈ দিনটো শুভ বুলি কৈছে। এতিয়া আপুনি বা কি কয়? মই আকৌ কি ক'ম? গণক বাপুৱে কৈছে যেতিয়া পৰহিলৈ যাত্ৰা কৰিব লাগে, আৰু তুমি নাৱৰীয়া কেইজনক আজিয়ে কৈ আহিবাগৈ। হ'ব দেউতা ঈশ্বৰ, মই আজিয়েই কৈ আহিমগৈ। আকৌ নাৱৰ কথা ওলাল যে, ক'ৰবালৈ যোৱাৰ কথা আছে নেকি? বনিজলৈ যোৱা কথা আছিল নহয়, পৰহিলৈ যাত্ৰা কৰিম। দেউতা, এই তেজীমলাক দেখা নাই, ঘৰত নাই নেকি? আছে আছে, ভিতৰতে আছে চাগে। অঁ, তেজীমলা, আই তেজীমলা। থাকিব লাগিব নহয় জীয়েক ঘৰত। আছে কৈছেগৈ ক'ৰবাত নদীৰ পাৰত গা ঘেলাই। ইমানজনী ডাঙৰ ছোৱালী গাভৰু হ'ল, এডোখৰ কুটা দুডোখৰ নকৰে। আপুনি মূৰত তুলি তুলি তাইক লাই দিলে। তাই মোৰ আলাসৰ লাৰু। মাকে এৰি যোৱাৰ পৰা তাইক টানকৈ আজিলৈকে এষাৰ কথাও কোৱা নাই। বুজিছা ধনীৰাম, এইবাৰ বনিজৰ পৰা আহি তাই বিয়াৰ কথাও ভাবিব লাগিব। বাৰু এতিয়া তুমি যোৱা, ময়ো কুঁহিয়াৰ শালৰ পৰা আহোঁ। কিনো কৰিছে চাই আহোঁ। তেন্তে মই উঠিলোঁহে দেউতা। কাইলৈ এপাক আহিবাচোন ধনীৰাম, বয় বস্তুবিলাক বান্ধিব লাগিব। ঠিক আছে দেউতা ঈশ্বৰ। তোমাক বেয়া পাইছোঁ সখী, মোক সোনকালে মাতি তুমি ইমান দেৰি লগালা। চাওঁ মোৰ মৰমৰ সখীয়ে ক'ত বেয়া পালে। নামাতো, সঁচাকৈয়ে বেয়া পাইছোঁ। হয়নে? এতিয়া পিছে কোনেনো মাতিছে? অঁ, নদীখনে মাতিছে ন। চোৱা সখী, তোমালৈ এয়া কি আনিছোঁ। নাচাওঁ। সঁচাই নোচোৱানে? তেন্তে ময়ে খাই পেলাওঁ। কি আনিছা চাওঁ? এনেকৈ নহ'ব, চকু মুদা। ঠিক আছে। এয়া চোৱা। অ' বগীজামু, দিয়া দিয়া। তুমি খাবানে? মই নেখাওঁ, তুমিয়েই খোৱা। সখী, এটা ভাল খবৰ আছিলে। ভাল খবৰ? কি কোৱাচোন কোৱা সখী, কি খবৰ? পিতাই মোৰ বিয়া ঠিক কৰিছে। তোমাৰ বিয়া? তুমি বিয়া হৈ গ'লেগৈ মই বৰ অকলশৰীয়া হৈ পৰিম সখী। মই তোমাৰ খবৰ লৈ থাকিম নহয় সখী। তোমাক চাবলৈও ৰাজকোঁৱৰ আহিব। মোৰ সখীৰ ৰূপ দেখি চাবলৈ অহা দিনাই লৈ যাব। মই বিয়া নহওঁ, তুমিয়েই হোৱা। মই পিতাইৰ লগতে থাকিম। অ' সখী, বহু পলম হ'ল। বেলি মাৰ যাবই হ'ল। এতিয়া আমি ঘৰলৈ যাওঁ ব'লা। নহ'লে আই খং কৰিব। পিতাইও বনিজলৈ যোৱা কথা। ধনীৰামকে গণক বাপুৰ ওচৰলৈ গৈছে দিন বাৰ চাবলৈ। হয় নি? পিতাইৰ সৈতে তেন্তে কাইলৈ তোমালোকৰ ঘৰলৈ যাবও পাৰোঁ। যাবা সখী, পিতায়ে বৰ ভাল পাব। এতিয়া আমি ঘৰলৈ যাওঁ ব'লা। ব'লা তেন্তে। আইদেউ, অ' আইদেউ, ঘৰত আছেনে? ক'তনো?
অ' জেতুকী বাই ইমান ৰাতিপুৱাইনো ক'ৰ পৰা আহিলা এফালে বুলিয়ে ওলাই আহিলোঁ। আহা আহা বহাহি আহা। বোলো বহুদিন খবৰো পোৱা নাই, কুঁহিয়া পেৰা বুলি গম পালোঁ। বোলো গুড় অকণমানকে লৈ আনোংগে। আহিলা ভালেই কৰিলা, কিন্তু গুড় পেৰাশালতে আছে, ঘৰলৈ অনাই নাই নহয়। আনিলে বাৰু নিবাহি। তুমি অকণমান বহা, মই চাহকে অকণমান লৈ আহোঁগৈ। চাহ নালাগে আইদেউ, দিব খুজিছা যদি তামোল এখনকে দিয়া। তুমি বহাচোন বাৰু। সাৱধনী সুবিধা পাওঁতেই কথা কেইটামান লগাই থৈ যোৱাই ভাল হ'ব। কেতিয়াবা এপদ দুপদ বস্তু নি থাকিব পাৰিম। আজি ৰ'দটো ইমান খাওঁ খাওঁ মূৰ্তি ধৰি ওলাইছে। এৰা আইদেউ, পিছে সদাগৰ দেউতা নাই নি ঘৰত? তেখেত নাই, ৰাতিপুৱাই কুঁহিয়াৰ শাললৈ গ'ল। কালিলৈ বনিজলৈ যোৱাৰ কথা আছে। তেজীমলা ক'ৰবাত ওলাই গ'ল খবলা। আমাৰ মহাৰাণীৰ উঠিবৰ হোৱাই নাই। তোমালৈ বেয়াই লাগে আইদেউ, তুমি ঘৰৰ ইমানবোৰ বন অকলে কৰিব লগা হয়। তেজীমলায়ো দুই এখন কৰি দিব পাৰে দিয়াচোন। এনে লাগে যেন তোমাক সদাগৰ দেউৱে বন কৰিবলৈহে আনিছে, সংসাৰ কৰিবলৈ নহয়। জেতুকী বাই বিয়াৰ ইমান বছৰ হ'ল, দেখিলা জানো মোক পু পোৱালি এটাৰ? ক'ত দেখিবা, সদাগৰে বিচৰাই নাই। এইবোৰ চব সদাগৰৰ শনি বুজিছা। তেজীমলা থকালৈকে এইখন ঘৰত তোমাৰ কোনো গুৰুত্বই নাই। মই আকৌ তোমাক ভালক বুলিহে কৈছোঁ, ভুল নুবুজিবা আইদেউ। সময় থাকোঁতেই কিবা এটা কৰা। কৰিব লাগিব বাইটি, কৰিব লাগিব। মই যাওঁ আইদেউ, সদাগৰ ওলাহিহে লাগে, মোক আকৌ চকু পাৰি দেখিব নোৱাৰে। যোৱা তেনেহ'লে, মাজে মাজে কেতিয়াবা আহি থাকিবা। আহিম আহিম আইদেউ, এতিয়া যাওঁ দিয়া। ঠিক আছে, যোৱা বাৰু। খাবলৈ কিবা যোগাৰ হ'লনে? বৰ ভোক লাগিছে। শুনা, কাইলৈ পুৱাতে বনিজলৈ যাত্ৰা কৰিম। প্ৰয়োজনীয় বয় বস্তু সকলোখিনি যোগাৰ কৰি থবা। পিছে এইবাৰ কিমান দিনলৈ যাম বুলি ভাবিছে? হ'ব আৰু 5-6 মাহমান। পিছে তেজীমলা নাই নেকি? আছে, জীয়েৰৰ খোৱা পাতি এৰিবৰ হোৱাই নাই। ইফালে বেলি আহি মূৰৰ ওপৰ পালেহি। শুৱক দিয়া, আলাসৰ ছোৱালী। মই নথকা কেইদিন তেজীমলাৰ খোৱা বোৱাত যত্ন ল'বা। কৰিব লাগিব, কৰিবলৈকেতো এখন ঘৰলৈ আহিছোঁ। পিতাই, অ' পিতাই। অঁ, এইজনীচোন আমাৰ চিত পখিলী। আহা আহা ৰমানন্দ, ভালনে তোমালোকৰ? ভাল ভাল, আছোঁ আৰু তেওঁৰে কৃপাত। তোমাৰ সখী উঠাই নাই, যোৱা ভিতৰলৈ গৈ জগাই দিয়াগৈ। ঠিক আছে পিতাই। ব'লা ৰমানন্দ, বহাগৈ। বলক। বাৰু কোৱাচোন ৰমানন্দ, কি সকামত আহিলা? কিনো ক'ম, এই কালি আমাৰ ছোৱালীজনীৰ বিয়া ঠিক হ'ল। তাকেহে তুমি বনিজলৈ যাবা বুলি শুনিলোঁ। তাকে খবৰটোহে দিবলৈ আহিলোঁ। তাই মোৰ নিজৰ ছোৱালীৰ দৰে। তাই বিয়াত থাকিবলৈ পোৱা হ'লে নিজৰে ভাল লাগিলেহেঁতেন। থকা হ'লে তাই বৰ ভাল পালেহেঁতেন, আমাৰো ভাল লাগিলহেঁতেন। পিতাই বহিছে। চাহ খাব পিতাই? তোমালোকেনো ভিতৰত ইমান দেৰি কি কৰি আছিলা? নাই, এনেই সখীৰ লগত কথা পাতি আছিলোঁ। বুজিছা, এই বিয়াখন বৰ সোনকালে ঠিক কৰা হ'ল। ভালেই কৰিলা, ছোৱালী হ'লেতো এদিন বিয়া দিবই লাগিব। পিছে আমি বেছি দেৰি আৰু নকৰোঁ। আই, সদাগৰ দেউতাৰ পৰা আশীৰ্বাদ এজোলোকা লৈ লোৱা। তই মোৰ তেজীৰ দৰে, মোৰ আশীৰ্বাদ তোৰ লগত
সদায় আছে। বিয়াৰ পাছতো আমাৰ তেজীৰ খবৰ লৈ থাকিবি। মই বনিজলৈ যাম, অহা দেৰি হ'ব। বিয়ালৈ তেজী আৰু মাকেই যাব। ৰমানন্দ, আমাৰ চিৎপখিলীৰ বিয়াখন উলহ মালহেৰে পাতিবা। যিমানখিনি শক্তিৰে পাৰোঁ আৰু। তুমি একো চিন্তা কৰিব নালাগে, মই আছোঁ নহয়। ভাল বাৰু, এতিয়া আমি উঠোহে আৰু। ভাল বাৰু। যাওঁ সখী, পিতাই যাওঁ আমি। সখী, বিয়ালৈ কিন্তু দুদিনৰ আগতে আহিবা। ঠিক আছে সখী। ব'লা ধনীৰাম, বয় বস্তুবোৰ গৰু গাড়ীত তোলাগৈ। মই গৈ আছোঁ। পিছে নাও আহি ঘাট পালেহিনে? দেউতা ঈশ্বৰ, নাও আহি কেতিয়াবাই ঘাট পালেহি। আমি গ'লেই হ'ল। মই বয় বস্তুবোৰ তোলোংগৈ। এইবাৰ মই 6-7 মাহৰ কাৰণে ওলালোঁ। তেজীমলা মোৰ আলাসৰ ছোৱালী। তাইক ভালকৈ চকু কাণ দিবা, খোৱা বোৱাটো যত্ন ল'বা। এতিয়া মই আহিলোঁ। আই তেজী, পিতাই, ভালদৰে থাকিবি, সময়মতে খোৱা বোৱা কৰিবি। ঠিক আছে পিতাই, তুমি কিন্তু সোনকালে আহিবা। মই সোনকালে আহিম আই, তই চিন্তা নকৰিবি। এতিয়া মই আহোঁ। পিতাই, মোলৈ কিন্তু কিবা এটা লৈ আহিবা। হ'ব আই, মই তোলৈ কিবা এটা লৈ আহিম। ধনীৰাম, হয় দেউতা ঈশ্বৰ। নাওখন চপাই দিবলৈ কোৱা আৰু তোমাৰ হাতত থকা তামোল পাণ নদীত অৰ্পণ কৰা। ভাল দেউতা ঈশ্বৰ। চাহ নিদিয়া হ'লেও হয় এই গৰমখনত। পিছে তুমি নোখোৱা নেকি? আমি অলপ আগতে খাইছোহে, তুমি খোৱাচোন। এইবাৰ বোলে সদাগৰদেও বহুদিনলৈ বেহালৈ গৈছে। অঁ, এইবাৰ বোলে 6-7 মাহমানৰ পাছতহে আহিব। তেন্তে ভাল সুবিধা এটা হাতলৈ আহিছে। বাপেক থাকিলেতো তুমি একো কৰিব নোৱাৰাই। এনেকুৱা সুযোগ কিন্তু বাৰে বাৰে নাহে। সদাগৰ অহাৰ আগতেই কণা কোজা এটা বিচাৰি এই আপদটো আঁতৰাই দিয়া। চলচাই কঠীয়া নাপাৰিলে কেতিয়া পাৰিবা? হৰা সদাগৰ আহি যি জোৱাই গোটালে আজীৱন সতিনী যি আৰু জোৱাই বান্ধি খাটি থাকিব লাগিব। কৰিব লাগিব জেতুকীবাই, এইবাৰ কিবা এটা কৰিব লাগিব। এতিয়া পিছে মই যাওঁ বাইদেউ, ঘৰৰ পৰা অহা বহু বেলি হ'ল। ৰ'বা জেতুকীবাই, তামোল এখন খাই যোৱা। মাজে মাজে আহি থাকিবা বাইটি, তুমিহে মোৰ দুখ বুজি পোৱা। আহিম আহিম বাইদেউ, কিয় নাহিম? সদাগৰ থাকিলেহে আহিবলৈ বেয়া পাওঁ। পিছে মই কোৱা কথাকেইটা নাপাহৰিবা, নহ'লে পিছত কান্দি কান্দি দিন পাৰ কৰিব লাগিব। হ'ব বাৰু বাইটি, তুমি খালি মাজে মাজে আহি থাকিবা।
এতিয়া পিছে যাওঁ আইদেউ। এইবাৰ মোৰ বেছ সুবিধা হৈছে। এই কেইমাহৰ ভিতৰতে মই মোৰ চকুৰ কুটা দাঁতৰ ফুলটো গুচাব পাৰিম। তাইক মই ঠেকেচি মনৰ হেঁপাহ পলোৱাম। অকল ঠেকেচিয়ে নেৰো, এই কথা কেনেবাকৈ বাপেকে আহি জানিলে আকৌ এখন হাই উৰুমিৰ বাঁহহে হ'ব। এই আপদটোৰ একেবাৰে লেঠা মাৰিব লাগিব। এইক বিয়া দিওঁতেই ঘৰৰ আধাখিনি বস্তু এই লগতে উলিয়াই দিব লাগিব। এই হ'ল মোৰ সতিনীৰ জী। মোৰ কপালততো কোনো ল'ৰা ছোৱালী নহ'লেই। সতিনীৰ জীকনো পোহপাল দি মোৰ কি লাভ হ'ব? বাপেকে এই লগত যিখিনি ধন বস্তু উলিয়াই দিব সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালেই উপকাৰ হ'ব। হেন জানি এইৰ দেউতাক উভতি অহাৰ আগতেই এটা বুদ্ধি কৰি এই ওৰ পেলাব লাগিব। বেলি আহি মূৰৰ ওপৰ পালেহি। আমাৰ মহাৰাণীৰ উঠিবৰ হোৱাই নাই। ঐ তই উঠিবিনে মই পানী ঢালিমহি এতিয়া। চকুলে কি চাই আছ? এনে সদাগৰৰ জীয়েকজনী তাইক মহাৰাণী হৈ খাবলৈ লাগে। আজিৰ পৰা বাঢ়ি বন তই কৰিবি। তোক আৰু মই কাম কৰি কৰি খুৱাই থাকিব নোৱাৰো। ঐ তোৰ চোতালখন সাৰোতে ইমান সময় লাগিছেনে? এয়া তই চোতাল সাৰিছ? এয়া চোতাল সাৰিছ তই? কাম এখন ভালকৈ কৰিব নোৱাৰ? ভালকে সাৰ বুলি কৈছো নহয়, ভালকে সাৰ। চোতাল সাৰি হ'লে পিছফালে কাঁহী বাতি থৈ দিছো, ধুই পেলাবিগৈ। এইফালে আহিবিচোন। মোক মাতিছিলে আই। অঁ
সখীয়াৰৰ বিয়া নহয় জানো? পিতাইৰো ঘৰত নাই, মইনো এই ঘৰখন এৰি থৈ পেলাই কেনেকৈ যাওঁ? গতিকে তই কাইলৈকে যাবি। সখীয়াৰৰ মামীয়েকৰ লগতে যাব পাৰিবি, আৰু সখীয়াৰেও আগদিনাখনেই গ'লে ভাল পাব। আৰু শুনচোন, তোক বিয়াত পিন্ধিবলৈ ভাল কাপোৰ এসাঁজ নালাগিব জানো? মই এতিয়াই চাই দিম। আইটি, এই সাজ কাপোৰ তোলৈ ভাল হ'বনে বাৰু? এই সাজ কাপোৰে তোক খুৱাবনে বাৰু? আইটি, এই কাপোৰ সাজ আৰু খনীয়া কাপোৰখনকে তোক পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ। হ'ব আই। তই কাইলৈ পুৱাতে যাব পাৰিবি। তই এতিয়া যা। আইটি, তোৰ ওলাই হ'লনে? হৈছে আই। এই সাজ ল। এতিয়া তই তোৰ গাত থকা কাপোৰ সাজেৰে সখীয়াৰ ঘৰলৈ যা। সখীয়াৰ ঘৰ ওচৰ পালেগৈ টোপোলা দিয়া ৰিহা মেখেলা আৰু কাপোৰ সাজ পিন্ধিবি। হ'ব আই। বাৰু তই এতিয়া যা, মামীয়ে চাগে তোলৈ ৰৈ আছে। আৰু শুন, কাপোৰ সাজ মোক আই বৰ মৰমত দিছিল, অলপ সাৱধানে পিন্ধিবি। হ'ব আই। অ' চেনি মাই দেখোন, তুমি কেতিয়া আহিলা? মই কালিয়ে আহিলোঁ। এয়া পানী লওঁ, লোৱা। এয়া আমাৰ কইনাৰ সখীনি বাৰু? হয় হয়, খাউদৰ জীয়েক, নাম তেজীমলা। অঁ, আমাৰ কইনাই কৈয়ে আছে। অঁ, সখী তুমি আহিলা? বহক। কালি আহিব পাৰা তুমি, মই আকৌ কালি আহিবা বুলি বাটলৈকে চাই থাকিলোঁ। কি হ'ল সখী, তুমি যে মন মাৰি আছা? মই যামগে বাবে ন? কথা সেইটো নহয়। তেন্তে কিনো? শুন, মই কওঁ। মামী, এইটো মালতী পেহীৰ ঘৰ নহয়নে? অঁ হয়, মালতী পেহী আছে নাই জানো? বৰ গৰম উঠিছে, ডিঙি শুকাই গৈছে। পানী এটোপালকে খাই যাওঁ ব'লা। ব'লক মামী, ময়ো তাতে কাপোৰ সাজ চলাই ল'ম। ব'লা। মালতী, অ' মালতী, ঘৰত আছানে? অঁ, তোমালোক বিয়ালৈ আহিলা যেন পাইছোঁ। আহা আহা। বিয়ালৈ বুলিয়ে ইমান গৰম উঠিছে, পানী অকণ খাই যাওঁ বুলি সোমালোঁ। আহা। এয়া লোৱা। সদাগৰজী, বৰ ধুনীয়াজনী হৈছা দেই। তেজীমলা, কাপোৰযোৰ সলাই লোৱা যদি সলাই লোৱা। চাওঁ মাহীয়ে কি কাপোৰ বান্ধি দিছে পিন্ধিবলৈ। ৰ'ব দেখুৱাইছোঁ। সৰ্বনাশ হ'ল মামী, এয়া দেখোন গোটেই ফটা আৰু পুৰাও। হয়তো মাজত নিগনি এটাও লৰ মাৰিছে মামী। চাওঁ চাওঁ, মাজত জুইও উঠা। মোৰ এতিয়া কি হ'ব মামী? মোৰ এতিয়া কি হ'ব? তেজীমলা, সখীৰ ঘৰত মই কাপোৰ এযোৰ যোগাৰ কৰি দিমগৈ, তুমি চিন্তা নকৰিবা। আহা মালতী, আমি এতিয়া আহোঁ। যোৱা।
আইজনীক দুখ কৰি নাথাকিবা মই বিয়ালৈ কাইলৈহে যাম সখী তেজী নাকান্দিবা সখী নাকান্দিবা সকলো ঠিক হৈ যাব ৰ'বা মই তোমাৰ বাবে কাপোৰ এসাঁজ আনি দিওঁ তুমি পিন্ধিব পাৰিবা এয়া সখী লোৱা বিয়াৰ পৰা আহিলি কি হ'ল কাপোৰৰ টোপোলা হাতত লৈ থৰ লাগিলি যে কাপোৰযোৰাই কাপোৰযোৰ আকৌ কি হ'ল কাপোৰযোৰাই চাওঁ তই মোৰ কাপোৰযোৰ কি কৰিলি চাওঁ তই মোৰ কাপোৰযোৰ এইবোৰ হে হৰি তই মোৰ কাপোৰযোৰ কেনেকৈ ফালিলি মই একো কৰা নাই তই যদি কৰাই নাই এইখন কি নিজে নিজে ফাটিল মই একো কৰা নাই তোক আজি ৰচোন মই তই মোৰ টেষ্টটো বা কিহৰ কাৰণে খালি তোক আজি মৰিয়াই মাৰিম তই মোৰ কাপোৰ সাজ কিহৰ কাৰণে ফালিলি কুলক্ষণী তই মোৰ টেষ্টটো বা খালি ইহঁত দুইটাই মোক জ্বলাই খাইছে ৰ আজিটো ঐ তই এতিয়া ইয়াত ইনাই বিনাই কান্দিয়ে থাকিবিনে ঢেঁকী শালত যেন ধান দি থৈ আহিছো কোনে বান্ধিব মই তোৰ আই নহয় আৰু তইও মোৰ পেটৰ পোৱালি নহয় তই মোৰ সতিনীৰ যি বল বুলি কৈছো নহয় বল কৈছো নহয় তাৰ পাছত তেজীমলাক মাহীমাকে কি কৰিলে তাৰপিছত মাহীমাকে তেজীমালাক বুলি কৈছো নহয় বুলি কৈছো নহয় হাও ধৰি দেখাবলৈ আহিছ বুলি কৈছো নহয় বুলি কৈছো ধান বহা কান্দি দেখুৱাবলৈ আহিছ মোৰ কঁকালটো বৰ বিষাইছে কঁকাল বিষাইছে ভাও ধৰি দেখাবলৈ আহিছ ধান বহা বুলি কৈছো নহয় ধান বহা বুলি কৈছো নহয় ধান বহা আ
ভৰিহে খুন্দিছে বাওঁ হাতেৰে বহা ঐ ৰৈ গলি যে খুন আকৌ ঐ কি তাতো ফালি চিঞৰিবলৈ আহিছ হাত দুখনহে খুলিছে ভৰি দুখন আছে নহয় সো ভৰিৰে বহা মই আৰু নোৱাৰো আই মোৰ হাত দুখন বৰ বিষাইছে নোৱাৰিলে হ'বনে বহা বুলি কৈছো নহয় বহা ঐ সো ভৰিহে খুলিছে বাওঁ ভৰিৰে বহা মই আৰু নোৱাৰো আই মোক আৰু শাস্তি নিদিবা মোক আৰু শাস্তি নিদিবা ঐ চকুলে কি চাই আছ মোৰ দৰে বহা বহা বুলি কৈছো নহয় বহা সদাগৰাকী যি জোৱাই গোটালে আজীৱন সতিনী যি আৰু জোৱাই বান্ধি খাটি থাকিব লাগিব পিছে মই কোৱা কথাকেইটা নাপাহৰিবা নহ'লে পিছত কান্দি কান্দি দিন পাৰ কৰিব লাগিব তেজীমলা 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 তেজীমলা
আইদেউ অ' আইদেউ তেজীমলা ঘৰত নাই নি? তেজীমলা মোমাইকৰ ঘৰৰ পৰা অহাই নাই। হয় দেই, তাই নাথাকিলে ওচৰ চুবুৰীটো নিজানিয়ে হৈ থাকে। আপুনি সাৰক, মই যাওঁ দেই। আইদেউ অ' আইদেউ। অ' তই ৰ, মই আনিছোগৈ। আইদেউ মোক একো নালাগে, লাও এটাকে দিয়ক। তোক আকৌ লাও দিবলৈ ক'ত পাম? নিজে আজি ভালেমান দিন লাও খাবলৈ পোৱাই নাই। কিয় আই এনেকৈ কয়? আপোনাৰ ঢেঁকীশালৰ ছালতে লাও ভৰি লাগি আছে। মই হ'লে দেখা নাই, তই যদি দেখিছ কেইটা লাগে ছিঙি লৈ যাগৈ। ভাল বাৰু আই। হাতনে মেলিবি লাউনি ছিঙিবি কৰে পাট কাপোৰৰ লগতে মাহীয়া খুন্দিলে তেজীমলা হে মই। আই 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 কি হ'ল আকৌ? আই লাও ছিঙিবলৈ হাত মেলোঁতেই লাওজোপাই মোক মাত লগালে। মই হ'লে যাওঁ। ঐ, এইবাৰ মই গৰু খেতি থাকিবলৈ যাব নোৱাৰোঁ দেই। এইবাৰ তহঁতি যাবি। আমাৰ গৰুৱে একেখন ঠাইতহে ঘাঁহ খাই থাকে পাই। ই সিহঁতৰ কজলা গৰুজনীয়ে বাৰে বাৰে কঠীয়া খাবলৈ গৈ থাকে। ঐ, সাউদনী ঘৰৰ পাছফালে জৰা টেঙা ডাল ভৰি লাগি আছে, আনোগৈ ব'ল। সদাগৰ দেউতা বেহালৈ গ'ল। সদাগৰণী যিহে ক'ত খাবলৈ দিম। দিবও পাৰে, তইনো কেনেকৈ জানিবি? তয়ে সুধিব লাগিব কিন্তু। অঁ মই সুধিম, ব'ল ব'ল। অ' তহঁত কি হ'ল? আমাৰ বাৰীত গৰু সোমালে নেকি? নহয় মানে ঐ ক আকৌ। আই আমাক গোটা চেক জৰা টেঙা খাবলৈ দিবানে? মই ক'ত জৰা টেঙা পাম? কিয় আই, আপোনাৰ বাৰীৰ পাছফালে এজোপা জৰা গছত জৰা টেঙা ডাল ভৰি লাগি আছে। মই হ'লে ক'ত জৰা টেঙা লাগিছে দেখা নাই। তহঁতে যদি দেখিছ কিমান লাগে পাৰি নেগৈ। ঠিক আছে আই। ঐ সৌ আছা ডাল ভৰি লাগি আছে। হাতনে মেলিবি জৰাউনি
হ'ল ইমান উধাটো খাই অহা দি আহিছ যে আই আমাক জোৰা টেঙা নালাগে আই জৰা টেঙা জোপাই মাতিছে আই সেইজোপা দেহবোৰ লাগি আছে যেন পাওঁ আই আমি এতিয়া আহিলোহে অ' তেজীমলাই জৰা হ'ল ৰহটোক আজি পদুম ফুল ধনীৰাম তেজীমলালৈ একো অনাই নহ'ল নহয় নাৱৰীয়াক কোৱাচোন ছিঙি আনিবলৈ তাই বৰ ভাল পাব ভাল দেউতা ঈশ্বৰ দেউতা ঈশ্বৰ ফুলপাহে ইনাই বিনাই কান্দিছে ৰ তেন্তে মই গৈছো এয়া নিশ্চয় মোৰ আই তেজীমলা মাহীমাকৰ স্বভাৱৰ কথা মই জানো তাইৰ লগত নিশ্চয় কিবা অঘটন ঘটিছে যদি তই মোৰ তেজীমলাহে হয় তেন্তে নিশ্চয়কৈ শালিকীটি হৈ উৰি আহি মোৰ হাতত পৰি চুবাটি খাবি আৰু যদি নহয় আন কোনোবাহে হয় তেন্তে লাড়ুটো নিবি তেজীমলা ধনীৰাম শালিকীটো সজাত ভৰাই লৈ বলা ভাল দেউতা ঈশ্বৰ হেৰি আপুনি ইমান দূৰ বাট কৰি পাই আহিছে আহকচোন মই পানী অকণমান দিওঁ ভৰি হাতকেইটাকে ধৰকহি মই সুধিছো তেজীমলা ক'ত তেজীমলা তেজীমলা আছে তেজীমলা নাই ঘৰত নাই তেজীমলা তেন্তে ক'ত গ'ল তেজীমলা
মই সুধিছো তেজীমলা ক'ত গ'ল? তেজীমলা সখীয়েকৰ ঘৰলৈ গ'ল। অ' নহয় নহয়, তেজীমলা মোমায়েকৰ ঘৰলৈ গ'ল। মোমায়েকৰ ঘৰলৈ গ'ল? এতিয়াও সময় আছে। ধনীৰামক মোমায়েকৰ ঘৰলৈ পঠিওৱাৰ আগতে তেজীমলাক তুমি কি কৰিলা সঁচা কথা কোৱা। মই একো কৰা নাই। মই সঁচাকৈ একো নাজানো। তই একো নাজানো? তই একো নাজানো? যখিনী তই একো নাজানো? ক তেজীমলাক তই কি কৰিলি? ক তেজীমলাক তই কি কৰিলি? মই সঁচা কথা কম। তেজীমলাক মই কবি নে নক? ক তেজীমলাক মই এদিন তই মোৰ তেজীমলাক ঢেঁকীয়ে খুনি মাৰি পেলালি। দেউতা ঈশ্বৰ, ধনীৰাম, দেউতা ঈশ্বৰ, এই কেতিয়া কি শাস্তি দিয়া হ'ব? দেউতা ঈশ্বৰ, মইনো কি ক'ম দেউতা ঈশ্বৰ, আপুনি যি কয় আৰু। যোৱা ধনীৰাম, শালিকীটো সজাৰ পৰা লৈ আনা গ'ল। ভাল দেউতা ঈশ্বৰ। তোক মই আজি নচচা শূলত দিব পাৰোঁ। তোক মই আজি হাতীয়ে গছকাই মাৰিব পাৰোঁ। নহয়, তোক মই ঢেঁকী শালত খুন্দি মাৰিব লাগিব। দেউতা ঈশ্বৰ, এইটো লওক। তই যদি মোৰ তেজীমলা হ, তেন্তে এই গামোচাখন দিছো পুনৰ মানুহ হৈ যা। তেজীমলা, পিতাই, তই মোক এৰি ক'ত গৈছিলি পিতাই? তেজীমলা, তই মোক এৰি ক'ত গৈছিলি? নাকান্দিবি আই, নাকান্দিবি। তেজীমলা, এতিয়া ক আই, মাহী মাৰক কি শাস্তি দিম? পিতাই, আই, তোক মই এইখন ঘৰত তোৰ আৰু স্থান নাই। আই তেজীমলা, পিতাই, আই, পিতাই, আই, পিতাই, আই।